মই ইম্পেৰিয়েল গ্ৰুপৰ পৰা আপোনালোকৰ চবকে শুভেচ্ছা জনাইছোঁ। আমি একেলগে এই ইম্পেৰিয়েল এছেঞ্চ বুলি প্ৰজেক্টটো হাটগাঁৱত আনি আছোঁ, হাটগাঁও আৰ্মি কেম্পৰ ওচৰত। এই জেগাটোত আমি ডেভেলপ কৰিব বিচাৰিছোঁ। ওচৰে পাঁজৰে আছে ইনভেষ্টমেণ্টবিলাক আহি আছে, ধৰক ওচৰে পাঁজৰৰ মানুহবিলাকক এফৰ্ডেবল ৰেটত আমালোকে খুব ভাল মানে ফ্লেটবিলাক বনাই দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমাৰ ইফালে লোকেশ্যনটো খুবেই ভাল, আৰ্মি CDA অফিচৰ ঠিক অপজিটত আছে, আমাৰ MES অফিচ একদম সন্মুখতে আছে, ওচৰতে অইল ৰিফাইনেৰী আছে। তো কাম কৰা যিবিলাক মানুহবিলাকে চেলেৰিড এমপ্লয়িজবিলাক আছে সিহঁতৰ কাৰণে খুবেই ভাল লোকেশ্যন এইটো হ'ব। আৰু এই লোকেশ্যনৰ কাৰণে আমি যদি ডেভেলপ কৰাৰ পিছত ওচৰৰ ইনভেষ্টমেণ্টবিলাকৰ ৰেটবিলাক বাঢ়িব, অপৰচুনিটি পাব, সেইটোতে সামৰিছোঁ। 2 BHK আৰু 3 BHK সব মডাৰ্ণ ফেচিলিটি যি ৰিকুৱাৰ্ড আছে সব দি আছোঁ আমি। ছুইমিং পুল, ক্লাব হাউচ, পুৰা ক্লাব হাউচ আছে, পাৰ্কিং, বেছমেণ্ট গ্ৰাউণ্ড পাৰ্কিং আছে। ফিনিচেছো যি দি আছোঁ এফৰ্ডেবলত প্ৰিমিয়াম ফিনিচেছ আমি দি আছোঁ, যিটো ইম্পেৰিয়েলটো যে আছে সেইটো কাৰণে ফেমাছ আছে। আজি গুৱাহাটীত আমি ইমান 7টা প্ৰজেক্ট আমাৰ চলি আছে, তো আমি সেইটো মেইনটেইন কৰিবলৈ ইয়াত এফৰ্ডেবিলিটি এণ্ড কোৱালিটি এণ্ড প্ৰিমিয়ামনেছ এইবিলাক সব আমি একেলগত এই প্ৰজেক্টত দি আছোঁ। ইয়াত সুবিধাত আপোনাক ক'লোঁ ন, এই আপোনাৰ ছুইমিং পুল আছে, বেংকুৱেট আছে, জিম আছে, আৰু অপেন এৰিয়া প্লেগ্ৰাউণ্ড, বাচ্চাবিলাকৰ কাৰণে প্লেগ্ৰাউণ্ড আছে। সব বস্তু ইয়াত আমি প্ৰভাইড কৰোঁ। 8টা বেংক আজি ইয়াত আমাৰ লগত আছে, যিবিলাক ইহঁতি চবে প্ৰজেক্টটো মানে এপ্ৰুভ কৰিছে আৰু ইহঁতি লোন দিবলৈ তৎপৰ আছে। HDFC আছে, আপোনাৰ PNB আছে, কেনাৰা আছে, SBI আছে আৰু টাটা কেপিটেল আছে, সবেই ইয়াত যোগাযোগ দি আছে।